এখন ৰাজ্য নাযায় ৰেল নাই ৰেলপথ ৰেল নোযোৱা ভাৰতৰ একমাত্ৰ ৰাজ্য কোনখন ভাৰতীয় ৰেলৱে হৈছে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ ৰেলৱে পৰিবহণ ব্যৱস্থা ভাৰতত প্ৰতিদিনে ৩ কোটি লোক ৰেল যাত্ৰা কৰে প্ৰতিদিনাই ভাৰতত ২৩,০০০ ৰেল চলাচল কৰে ইয়াৰে ১৩,০০০ ৰেল হৈছে যাত্ৰীবাহী ৰেল ইমান এটা সৰ্ববৃহৎ ৰেলৱে পৰিবহণ ব্যৱস্থা থকা পাছতো আমাৰ দেশৰ এনে এখন ৰাজ্য আছে যিখন ৰাজ্যত নচলে এখনো ৰেল আপুনি জানি আচৰিত হ'ব যে উত্তৰ পূবৰে এখন ৰাজ্যত নাই এটা ৰেলপথ ১৯৭৫ চনৰ ১৬ মে দেশৰ ২২ সংখ্যক ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা ছিকিমত আজিলৈকে চলা নাই ৰেল বৰ্তমান ছিকিমত কোনো বিমানবন্দৰ নাই ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ বৰ্তমান ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুৰিৰ ওচৰৰ বাগডোগৰা বিমানবন্দৰ ছিকিম হেলিকপ্টাৰ ছাৰ্ভিচে গেংটকৰ পৰা বাগডোগৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায় ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে নিউজ ডেস্ক ৰিপৰ্ট TS News 24/7